লোকে চুলি ধোৱাৰ আগমুহূৰ্তত চুলিখিনিত তেল লগাই ৰাখিব 20 মিনিটমান। তাৰপাছত আপোনালোকে চুলিখিনি ধুই দিব। ইমান ভাল লাগে নহয়, আৰু বহুত পিছল পিছল লাগে। আজি মই তেনেকৈয়ে ধুই চাইছোঁ। চুলিত তেল লগাই ৰাখিলোঁ 20 মিনিটমান, তাৰপাছত চুলিখিনি ধুলোঁ। ৱাও, আজি ইমান পিছল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকেও তেনেকৈ কৰি চাব দেই, চুলি ভালে থাকে। মোৰ যে চুলিৰ দেখিছেনে আপোনালোকে? চুলিখিনি মই নিজেই কটা। মই পাৰ্লাৰত কাটি পোৱা নাই কোনোদিন চুলি। কাটিছিলোঁ আগতে, কিন্তু এতিয়া মই পাৰ্লাৰত নাযাওঁ, কাৰণ মই পাৰ্লাৰত খুব ধুনীয়াকৈ নিজেই ঘৰতে কাটি ল'ব পাৰোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোক চবেই ভালেই আছেনে বাৰু? নিশ্চয় কমেণ্ট কৰি জনাব দেই আপোনালোক কেনেকৈ আছে। আজি আপোনালোকক মই আমাৰ ঘৰটো ৰুমকেইটা কেনেকৈ মই সজাই পৰাই ৰাখোঁ, তাকে অকণমান আপোনালোকক দেখাম ভাবিলোঁ। আৰু পাৰিছেনে নোৱাৰিছোঁ নাজানো, কিন্তু যিমান পাৰোঁ চেষ্টা কৰিছোঁ। অকণমান প্ৰথমতে এনেকৈ চিপেদি আহিব লাগিব, তাৰপাছত এনেকৈ গিলখন আহিব লাগিব। গিলখনেদি গিলখন লগাই দিছোঁ মই। তাৰপৰা এইখন বাৰাণ্ডাখন মই ধুনীয়াকৈ পানী চানী মাৰি থৈ গৈছিলোঁ। এইফালে এনেকৈ দেখিব পাৰি পানী পৰি আছে, বতৰটো বেয়া, আৰু ওপৰৰ পৰা ভিউটো এনেকুৱা। তাৰপাছত এনেকৈ গৈ আমাৰ এখন দৰ্জাখন খুলিলোঁ। খোলাৰ পাছত এনেকৈ পৰ্দাখন, এইখিনিতে মোৰ তুলসী পুলি এটা আছে, ইয়াত ধূপ জ্বলাই থৈছোঁ দেই তুলসী পুলিটোত মই। তাৰপৰা এনেকৈ এইটোত আকৌ জলকীয়া পুলি কেইটামান দি থৈছোঁ ইয়াত। তাৰপৰা ফ্ৰণ্টত ড্ৰয়িং ৰুমটো এনেকুৱা আমাৰ। এইটো মোবাইল লাগি আছে। তাৰপাছত হাতৰ পৰা দেখাইছোঁ অকণমান। এইখন টেবুল, এখন ফেনখন লাগি আছে। এইখিনি কিতাপ এনেকৈ। তাৰপাছত এনেকৈ এইখিনি এনেকৈ মই সজাই ৰাখিছোঁ। আৰু এটা ছাতিটো য'ত ত'ত থাকে, সেই ছাতিটো নহ'লে থাকিবই নোৱাৰে। ধুনীয়াকৈ আকৌ তাৰ এইবোৰ খেলনা এনেকৈ। তাৰপৰা এইটো চাইডে এনেকৈ কিতাপ থৈছোঁ। আৰু এইটো কম্পিউটাৰ আছিলে, কম্পিউটাৰটো বস্তু কিছুমান নাই বাৰু। এখন মেইন দৰ্জাখন, এখন চেয়াৰখন। তাৰপাছত আকৌ এনেকৈ আহিব লাগিব। আহি পিনি এইটো ৰুমটো আমাৰ বেডৰুমটো হয়। বেডৰুমটো এইখন বিচনাখন, বেটা মোবাইল চাই আছে। ধুনু হাই কৈ দিয়া। তাৰপাছত সেইডাল মোৰ ষ্টেণ্ডডাল, আলমাৰীৰ ওপৰত এইবোৰ চব বেগ থৈছোঁ। সেইটো মোৰ ড্ৰেছিংটো। তাৰপাছত এইফালে আছে, এইটো এয়াৰ কুলাৰ আছে, দৰ্জাখনৰ চুকতে এয়াৰ কুলাৰটো থৈছোঁ। তাৰপিছত এইটো জোতা মোজা চেণ্ডেল, তাৰপিছত দলকেইটা তেনেকৈয়ে ৰাখিছোঁ। তাৰপৰা এইটোত কিবা কিবি আছে আৰু টিভিটো। এইটো টাইমটো এতিয়া চাওক কেইটা বাজিছে, 11:15 হৈছে। তাৰপিছত মোৰ কাপোৰ দুখনমান ধুবলগীয়া আছে, ব্লেংকেট, সেইটো কাৰণে মই ইয়াতে জাপি ৰাখিছোঁ। আৰু তলত আমাৰ এয়া এক্সাৰচাইজ কৰাৰ বস্তু কিছুমান ইয়াতে ৰাখি থৈছোঁ। এনেকৈ কৰি এইখিনি আপোনালোকক দেখাই দিছোঁ। আৰু কিছু কাপোৰ মোৰ এয়া বিচনাৰ ভিতৰত, মানে একদম পাতি আছে বিচনাখনৰ ভিতৰত, একেবাৰে ক'বলৈ বাকী নাই। আৰু ড্ৰেছিংখন এইজনী মই দেখাই দিছোঁ। আৰু মোৰ ড্ৰেছিংখন দেখাই দিছোঁ দেই আপোনালোকক। এনেকৈ বস্তু ৰাখোঁ মই ড্ৰেছিংখনত, এনেকুৱা মোৰ। তাৰপৰা এখন বন্ধ কৰি দিলোঁ, আৰু এইটো খুলি দিলে এনেকৈ বহুত কিবাকিবি ওলায় আৰু সেনেকুৱা। মোৰ ড্ৰেছিংখন অকণমান থুলমূলকৈ দেখাই দিছোঁ আৰু। তাৰপাছত এখন দৰ্জা খুলিলোঁ। খোলাৰ পাছত এইখিনি আমাৰ এক্সাৰচাইজ কৰাৰ মানে প্লেটখিনি এইখিনিতে থোৱা হৈছে। সেই দুটা ডাম্বেল কৰি নে কি আৰু, সেইকেইটা মোৰ। তাৰপাছত এইফালে সেইটো মোৰ আমাৰ অভেন, এইখন বেটাৰ মিট মানে তৰোৱাল, আৰু এইবোৰ যে চাবোন দেখিছে আপোনালোকে, আমি একেবাৰতে বহুত চাবোন লৈ আনো আৰু
এইখিনি হ'ল ভীম বাৰ চাবোন, সেই কাপোৰ ধোৱা চাবোন, সেয়া আমাৰ হ'ল গা ধোৱা চাবোন। কেঁচাতে মানে কিছুমান বস্তু লৈ অহা হয়। তাৰ পৰা এইবোৰত কাপোৰ ৰাখিছোঁ, যেনে কিবাকিবি কাপোৰ আৰু সেইটোতো কাপোৰ আছে। তাৰপিছত এইবোৰ যে দেখিছে আপোনালোকে ফেনাইলখিনি, ডেটল, ফেনাইল, হেণ্ড ৱাছ, এইখিনি কিছুমান বস্তু ওপৰত থৈছোঁ, কাৰণ বেটাৰ কাৰণে, বেটাই তলত থ'লে হয়তো চুব পাৰে, সেইটো কাৰণে মই ওপৰত থৈছোঁ, সি ঢুকি নাপাবৰ কাৰণে। তাৰ ওপৰত এয়া চাওক চব বেগ 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 কি আছে মানে বিভিন্ন ৰকম বস্তু আছে আৰু। তাৰ পাছতে সেয়াৰ বাকচ, বেগ, তাৰ ওপৰত বেটাই কিতাপ ফুলি থৈছে। তাৰপিছত এইফালে যে দেখিছে আপোনালোকে, এইটোত আমাৰ এক্সাৰচাইজ কৰা কিছুমান মানে বস্তু তাতো ভৰাই থৈছোঁ। আৰু ওপৰৰ বেগত কিবাকিবি আছে আৰু। এইখিনি পৰ্দাৰ আঁৰা মানে ষ্টেণ্ডখিনি আমি ইয়াতো ঘৰত মানে লগোৱা নাই, কাৰণ এইটো ঘৰত অলৰেডি লগোৱা আছিলেই। এইয়া দেখিছে নহয়, লগোৱা আছিলেই, কিন্তু আমি ইয়াত নাই লগোৱা। তাৰপিছত এই দৰ্জাইদি ওলাই আহিলে আপোনালোকে এনেকৈ কৰি দেখিলে নহয় ঘৰটো। আকৌ এনেকৈ কৰি দিলে এইখন আমাৰ ডাইনিংখন পায়, এইখনতে আমি ভাত খোৱা হয়। আৰু এতিয়া সেয়া 11:15 হৈ গৈছে, 20 হোৱা নাই বাৰু। তাৰপৰা এখনে হ'ল ডাইনিংখন খোৱা, মই অকণমান দূৰৰ পৰা দেখাইছোঁ দেই আপোনালোকে। সেইখন হ'ল আমাৰ এক্সাৰচাইজ কৰা। তাৰপিছত তাৰ ওচৰতে কিছু বস্তু আছে বাৰু। এইটো চকাটো, খুব চকাটো যদি মানে এক্সাৰচাইজ কৰা হয় তেতিয়া পেটটো কমি যাব আপোনালোকৰ। তাৰপৰা কিছুমান বস্তু আছে ইয়াতো, এইবোৰ দেখিছে নহয়, এনেকুৱাবোৰ। তাৰপাছত এইখন কিন্তু ডাৱৰীয়া হ'লে এডাল ৰছী আঁৰি থৈছোঁ মই, দেখিছেনে? ডাৱৰীয়া হ'লে এই ৰছীডালত মই কিছু কাপোৰ মেলিবৰ কাৰণে সুবিধা কৰিও ৰাখিছোঁ। আজি ডাৱৰীয়া হয়, সেইটো কাৰণে মই কাপোৰ টাৱেল কেইখন সেনেকৈ মেলি থৈছোঁ। এইফালৰ পৰা ভিউটো এনেকৈ হয় ডাইনিংখন। তাৰপৰা এনেকৈ গ'ল আৰু এনেকৈ এক্সাৰচাইজ কৰাৰ পাছত চুকত সেয়া টিং দেখিলে আপোনালোকে, দৰ্জা এখন দেখিছে, আৰু এডাল আলনা দেখিছে। এই আলনাডালৰ যে ওপৰৰ কিছু কাপোৰ আমি মানে পিন্ধা আৰু তলৰ যোনটো কাপোৰ আছে, চব টোপোলা কাপোৰবোৰ যে মই লোকক দি দিম বুলি থৈ দিছোঁ, কিন্তু আজিলৈকে কাকো দিব পৰাই নাই। বহুত দিন হ'ল থোৱা, সুবিধা মিলাব পৰা নাই। তাৰ ওপৰত আমাৰ কিছু কিতাপ আছে, ভগৱানৰ কিতাপ, যেনে ভাগৱত, নিজে আমি চফা কৰি ৰাখিছোঁ। আৰু এইফালেতো বাৰু দেখাই যাওঁ আপোনালোকক, দৰ্জাখন খুলিছোঁ। এইটো হ'ল আমাৰ লেট্ৰিন, বাথৰুম, সেইটো বেচিন। তাৰপাছত এইবোৰ মোৰ ফেচ ৱাছ। তাৰপিছত এইবোৰ কিবাকিবি, এইখন আইনা আছে, আইনাখনত আকৌ মই অকণমান ওলাই দিওঁ। আজি চুলিখিনি ধুই বহুত ভাল লাগিলে, মানে তেল অকণ আগত লগাই থৈছিলোঁ যে, লগাই থোৱাৰ কাৰণে আজি ধুই এতিয়া পূৰা পিছল হৈ আছে। তাৰপাছত এইপিনে খিৰিকীখন আছে, খিৰিকী দি ইফালে চাব পাৰি, এইটো বাৰু ইগন'ৰ কৰিব। তাৰপাছত এইটো হ'ল পানী, এনেকৈ সেইটো চাৱাটোৰ ওপৰত আছে। তাৰপৰা এনেকৈ বেছি ডাঙৰ নহয় আমাৰ বাথৰুমটো। এইটো হ'ল মোৰ ৱাশ্বিং মেচিনটো কিয় জানো ক'লা পৰি গ'ল, এইডোখৰ নাজানো, কিন্তু ছাইডত অকণমান চাফা হৈ আছে, কিয় হ'ল নাজানো। সেইটো মই চুলি বন্ধাটো লৈ লৈছোঁ। তাৰপাছত সেয়াই আমাৰ বাথৰুম। তাৰপাছত ওলাই আহিলোঁ বাথৰুমৰ পৰা, মই এনেকৈ বন্ধ কৰি দিলোঁ। দৰ্জাখন লগাব কাৰণে। তাৰপাছত এনেকৈ এইটো ৰুমটো দেখিলেই নহয় আপোনালোকে, এনেকৈ কৰি তাৰ পৰা আকৌ আমি আকৌ এইটো ৰুমত সোমাই আহিছোঁ। সেইটো ইনভাৰ্টাৰটো, তাৰপাছত ইনভাৰ্টাৰ, এইটো চিলিণ্ডাৰ ওপৰত বেটাৰ আগতে সৰুতে গা ধুইছিলে। এইটোত মই লাইটটো দি লৈছোঁ, অকণমান আন্ধাৰ হয়। এইটো আমাৰ ফ্ৰিজৰ ওপৰত যে বিভিন্ন ৰকম বস্তু ৰখা হয়, আজি অকণমান কমেই আছে, অলপ দেখাই দিছোঁ আপোনালোকক। তাৰপিছত মই এনেকৈ অকণমান ঘূৰি দিছোঁ, ঘূৰি দিয়াৰ পাছত এইয়া মোৰ গোঁসাই ঠাই দেখিলেই নহয়, গোঁসাই ঠাইখনত এইয়া ধূপচাকি ধুনীয়াকৈ লগাই থৈছোঁ মই। অকণমান আগত গা পা ধুই ধুনীয়াকৈ ধূপচাকি দিলোঁ মই। তাৰপিছত আকৌ এনেকৈ মই ঘূৰি দিলোঁ, ঘূৰি দিয়াৰ পিছত এইখনত আলু চালু পিঁয়াজ কিবাকিবি ৰাখোঁ। তাৰপিছত এয়া কেৰাহী, কাঁহী বাতি, মানুহ 3টাহে আমি, কিন্তু আমাৰ ইমানেই কাঁহী বাতি আছে নহয়, দেখিলেই লওঁ আমি
তেনেকুৱা নিচিনা সেয়া চিলিণ্ডাৰ এইটো হ'ল ফিল্টাৰটো। তাৰপিছত আকৌ এইফালে আকৌ এইখিনি দেখিছেই নহয় আপোনালোকে, মানে ওপৰত টিং তাৰপাছত আচাৰ কিবা দাইল চাইল ৰখাত মানে বৈয়াম চৈয়াম কিবা আছে আৰু আকৌ চেনি নিমখ চাহপাত বিভিন্ন ৰকম আৰু কিছু বস্তু ৰাখিছোঁ আৰু তলত আকৌ এনেকৈ কৰি এনেকৈ। তাৰপিছতে মই কাঁহী বাতি সদায় ধুইয়ে থকা হয়, সেইটো ষ্টেণ্ডটো কাঁহী বাতি থোৱা। তাৰপিছত আকৌ এনেকৈ এখন খিৰিকী এখন আছে দেই এইখিনিতে। তাৰপিছতে গেছ চিলিণ্ডাৰটোৰ তাৰপৰা সেইটো বেচিনটো তাৰ তলৰ অংশ কিছু দেখাইছোঁ চাওকচোন। এইখিনি আকৌ বৈয়াম আছে, তাতো কিছু বস্তু ৰখা হয়। ঢেৰ বস্তু দেখিলে অনা হয়, সেইটো কাৰণে বহুত দিগদাৰ। এয়া চাওকচোন, সেইটো চাউলৰ টিং মানে জীৱন গুটিৰ টিং সেইটো। তাৰপিছত এনেকৈ গৈ পিনি সেইটো বেচিন, ভাত খাই আহি হাত ধুই ইয়াতে আৰু কাপোৰ মুচিও আৰু তেনেকুৱাই। সেইখন কিন্তু পাছফালৰ দৰ্জাখন দেই, দেখাম বাৰু। এয়া মানে ফ্ৰিজৰ কাষতে বাহঁতে দি পঠাইছিলে আলুগুটি, মই ফ্ৰিজৰ কাষতে ৰাখিছোঁ। আৰু এয়া ৰঙালা, আৰু এই বেগটো যে দেখিছে কাপোৰো আছে ওপৰত, ফটাকানি কাপোৰ মোৰ, কিন্তু এইটোত একজাষ্ট ফেন এখন আছে, তাতে ভৰাই ৰাখিছোঁ। আৰু কোনোবাই খুজিলে দি দিম বুলি আছোঁ, আমাক আৰু প্ৰয়োজন নাই। আৰু সেইখন ভৰি মোচাখন আনি মই ভিতৰতে ৰাখিছোঁ, কাৰণ বাহিৰত ৰাখিব নোৱাৰি, টাইলছটোৰ কাৰণে পিছলি যায়, সেইকাৰণে মই আনি ভিতৰত থৈ দিছোঁহি। আৰু এখন দৰ্জা চাব দেখাই দিছোঁ। এখন দৰ্জা খুলি দিলে এনেকৈ কৰি বাহিৰলৈ যাব পাৰি। আছে বাহিৰতো এনেকৈ, এইটো টেপ এটা আছে, তাৰপৰা এনেকৈ আছে আৰু আকৌ এনেকৈ মই দৰ্জাখন লগাই দিছোঁ। আৰু লাষ্টৰ দৰ্জাখনৰ এইটো শুকান জাবৰ ৰখা ডাষ্টবিনটো আমাৰ লাষ্টৰ দৰ্জাখনৰ ওচৰৰ পৰা মই আকৌ এনেকৈ কৰি দেখাই দিছোঁ মোৰ কিটচেনটো। এয়া এইটো লাইটটো জ্বলাই ৰখাৰ কাৰণে অলপ পোহৰটো ভালকৈ আহিছে, নহ'লে পোহৰটো বৰ ভালকৈ নাহে, সেইটো কাৰণে। তাৰপৰা এয়া মোৰ কিটচেনৰ ছাইডতে গোসাঁই ঠাই, সেয়া ফ্ৰিজ দেখিলেই নহয় আপোনালোকে, দেখালোঁ অকণমান আগত। ইনভাৰ্টাৰ চিলিণ্ডাৰৰ ওপৰত বেটাই গা ধুৱাইটো ৰাখিছোঁ। তাৰপাছত একেবাৰে লাষ্টৰ দৰ্জাখনৰ পৰা ফাৰ্ষ্টৰ একেবাৰে ড্ৰয়িং ৰুমলৈকে একে পোনে দৰ্জা চব একেই দিছে। এতিয়া মই আকৌ এনেকৈ কৰি দেখাই দিছোঁ চাওকচোন। এইটো ৰুম ডাইনিং, আমাৰ এক্সাৰচাইজ কৰা। তাৰপাছত আকৌ সেইফালে গৈ পিনি লেট্ৰিন বাথৰুম কিবাকিবি আছিলে যে দেখাইছিলোঁ সেয়া। তাৰপিছত এনেকৈ কৰি তাৰপৰা একদম চিধা আপোনালোকে গৈ থাকিব লাগে আৰু এইটো ড্ৰয়িং ৰুমটো পাই গ'লোহি। তাৰপৰা চিধা আহি পিনি এইখন মূল দৰ্জাখন এফালেদি ওলাই আহিলোঁ, আৰু সেইখন গিলখন আছিলে, গিলখন খুলি ওলাই যাব পাৰি। বাহিৰৰ পৰিৱেশটো এইটো দেখাই দিছোঁ আকৌ অকণমান। এয়া দেখিলে, এয়া আছিলে মোৰ ভিডিঅ'টো। কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব দেই।